আপুনি প্ৰাইভেটাইজেশ্যনত টি গাৰ্ডেন বিলাক লৈ আছে যিবোৰ টি গাৰ্ডেন আছিলে সেই টি গাৰ্ডেনবোৰ গুচি গ'ল প্ৰাইভেটাইজেশ্যন কৰি দিলে আজি এয়াৰপৰ্ট বনাইছে কিন্তু হেলিকপ্টাৰ নাই আপোনাৰ হস্পিটেল বনাইছে এইমছ বনাইছে ডক্টৰ নাই বিশ্ববিদ্যালয় বনাইছে টিচাৰ নাই হা বিভিন্ন জাগাত হস্পিটেল বনাইছে আপুনি চাব এইবিলাক বস্তু তাতে কোনো ডক্টৰ নাই নাৰ্ছ নাই এনেকে অকল খালি পইচা খাবৰ কাৰণে এইবিলাক বস্তু বনাই থাকে তেওঁলোকে বেলেগ একো কাম নকৰে পইচা খাব পইচা পকেটত সোমাব তেতিয়াহে যেতিয়া বস্তুটো বনাব গতিকে হককে বিহকে ইয়াত কিবা এটা বনাইছে তাত কিবা এটা বনাইছে আজি আপুনি এইটো আজি ডকুমেণ্ট মই ৰাতিপুৱা নিউজ পঢ়িছো কিমানখিনি এয়াৰপৰ্ট যে বনাইছে তাত একচুৱেলি হেলিকপ্টাৰে নাই কি দৰকাৰ পৰিছিলে আজি যদি প্ৰাইভেটাইজেশ্যন সেক্টৰটো আহে আজি সবতে ধৰ মই আপোনাক কৈ একো কাম নাই আৰু এটা কথা কৈছো চাও প্ৰাইভেটাইজেশ্যন আজি যেতিয়া চৰকাৰী আছিলে সেই ধনখিনি চৰকাৰলৈ আহিছিলে চৰকাৰে আমাৰ জনসাধাৰণক কামত ইউজ কৰিছিলে আজি যেতিয়া প্ৰাইভেটাইজেশ্যন হৈ গ'ল বস্তুবিলাকৰ তেতিয়া আপোনাৰ প্ৰাইভেটাইজেশ্যন হোৱাৰ লগে লগে এই ধনবোৰ কলৈ গ'ল